নিষ্ঠুৰতা বৰ্বৰতা আৰু জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ পৃথিৱী। বিয়পি পৰিছে ভাৰত, ভৰি পৰিছে অসম। সময় পাৰ হৈ গৈছে, মানৱ সভ্যতাই কলৈ গতি কৰিছোঁ, কি কৰি আছোঁ আৰু কি কৰিব বিচাৰিছোঁ। জাতি বচাবৰ হ'ল, মানুহ হ'বলৈ হ'ল, সুন্দৰ এখন পৃথিৱী গঢ়িবৰ হ'ল। পংগুত্বৰে ভৰা চিন্তাবোৰ ধুই নিকা কৰিবৰ হ'ল। সময় নাই মোৰ, সময় নাই, সময় নাই মোৰ, সময় নাই, সময় নাই মোৰ, সময় নাই, সময় নাই মোৰ, সময় নাই। পাখণ্ড মানুহৰ ভণ্ড কাৰ্যকলাপ চাই থাকিবলৈ মোৰ সময় নাই। সময় নাই মোৰ, সময় নাই, সময় নাই মোৰ, সময় নাই। হিংসাৰে ভৰা পেটৰ ময়লা, কপটতা আৰু স্বাৰ্থপৰতা, আত্মলোলুপতা পৰনিন্দাৰ বলি হ'বলৈ মোৰ সময় নাই। সময় নাই মোৰ, সময় নাই, সময় নাই মোৰ, সময় নাই, সময় নাই মোৰ, সময় নাই, সময় নাই মোৰ, সময় নাই। পৰম ধৰ্ম বুলি গান্ধীজীয়ে কৈছিলে। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সীতাৰাম। আজিকালি দেখিছোঁ হিংসাই মূল মন্ত্ৰ হৈ পৰিছে। কটামৰা লুটপাত ধ্বংস কৰা চুলতান মাহমুদৰ আৰ্হিতে কি পঢ়িছে, নিৰক্ষৰ অজ্ঞানী হৈ পৰিছে। নেলাগে সুৰৰ ৰসম, নেলাগে প্ৰাণৰ ৰসম, নেলাগে সুৰৰ ৰসম, নিদিও গঢ়িব অসম। গুলি খতৰুৱে পাঙি আছে নানান ধৰণৰ ষড়যন্ত্ৰ। সময় নাই, সময় নাই মোৰ, সময় নাই, সময় নাই, সময় নাই মোৰ, সময় নাই, সময় নাই, সময় নাই মোৰ, সময় নাই। আৰু মোৰ চেনেহীয়া পৰজনমৰ শুভ লগনত তোৰে মোৰে আৰু কৰে যাত্ৰা। বেজবৰুৱা আৰু বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ কোনো কালেও নহল। অসমীয়া ভাইহাত কোন দিশে বাৰু গতি কৰিছা। লেখাও নাই, কাৰদিৰানিও হেৰাই, বিস্তীৰ্ণ পাৰধাৰাৰ বিক্ষুব্ধ এই জনতাৰ। ভূপেন দাই কৈছিল আমি নিজৰ দেশত বগলীয়া হওঁ। সময় নাই মোৰ, সময় নাই, সময় নাই, সময় নাই, সময় নাই আমাৰ, সময় নাই, সময় নাই, সময় নাই। জাতি বচোৱা ভাই সময় নাই, সময় নাই, সময় নাই। জোৰ পুৰি হাত পালেহি অ' ভাই, সময় নাই, সময় নাই। ভাই ভাই ঠাই ঠাই কৰি অ' আই।